নমস্কাৰ মই নিপন। নমস্কাৰ মই বিদুমন। আজি ভোগালী বিহু মই ওলাইছোঁ দুটাৰ লগত মাছ মাংসৰ বজাৰ কৰিবলৈ। আপোনালোকৰ লগত মোৰ ল'ৰা বিতুমনকো মই মাছ মাংসৰ বজাৰ দেখুৱাম, য'ত সতেজ মাছ মাংস কিনিবলৈ পায় আৰু য'ত স্বাস্থ্যৰ কাৰণে উপযোগী হয় তেনেকুৱা মাছ মাংস কিনিম। বলক আমি বাইক লৈছোঁ, বজাৰ কৰিবলৈ যাওঁ। এইখন বজাৰৰ মই প্ৰথমে দেখুৱাম, আপোনালোকক চব্জিখিনি দেখুৱাইছোঁ, তাৰপিছত মই মাছ মাংস দেখুৱাম। এইখন অৱশ্যে হাৰিভাঙাৰ বজাৰ হয়, ইয়াতে কেনেকুৱা মাছ মাংস ওলাইছে তাক দেখুৱাম আপোনালোকে। 60 টকা। আৰি 650 আৰু বৰালি 700 টকা এইখন বজাৰত। আৰু বিকেট কি দাম? বিকেট 400 টকা, চিলভাৰ 300 টকা কেজি। মোটামুটি আপোনাৰ 3 কেজিমান হ'ব, একোটাত 3 কেজি হ'ব। আচ্ছা, বিকেট কি দাম বেচিছে? এখেতসকলে 400 টকা বিকেট কৈছে। কমন কি দাম? পিছে 1-2 কেজিত কমন হ'ব, 300 টকা কেজি কৈছে। 700 টকা পাঠা ছাগলীৰ মাংস, আৰু এইটো খাহীৰ মাংস হয়। খাহীৰ মাংসকে 700 টকা কেজি কৈছে, আৰু 700 টকা কেজি কৈছে, প্ৰায় 2 কেজি 2.5 কেজিৰ হ'ব। এই বজাৰখন আপোনালোকে চাই লওকচোন, এইখন মাখিবাহাৰ বজাৰ হয়। ইয়াতে বহুত মানুহ আহিছে, মাছ মাংস ঠিক আছে, আপোনালোকে শেষলৈ চাব। 4 বিঘামান এই 200 টকা কি দাম বেচিছে? এইটো 40 টকা কেজি, সৰু। এইটো ভাজি খাবলৈ বিৰাট সোৱাদ হয় নেকি? চিতলটোৰ কি দাম? এইটো চিতলৰ 600 কৈছে, প্ৰায় 4 কেজিমান ওজনৰ হ'ব এইখন বজাৰত। কি দাম বেচিছে পাঠাৰ মাংস? 750। এইখন বজাৰত 750 কৈছে পাঠাৰ মাংস। আৰু খাহীৰ মাংস? খাহীও 750 কৈছে, খাহী বৰ্তমান কাটা নাই। এইটো টাৰ্কি মুৰ্গী হয়, কেজি 750 কৈছে এখেতসকলে। হাঁহৰ কি দাম? জোৰা এইখন বজাৰত 1300 টকা কৈছে জোৰা। জোৰা কি দাম? 1200। জোৰা নহয়, এটাত 600 টকা। চিতল মাছ কি দাম? কিমান কেজি আছে? 800 টকা কিলো। কিমান কেজি আছে? 800 টকা চিতলৰ কেজি হৈছে। আৰু বাকী কি দাম বেছি আছে? বাকী ডাঙৰ ৰৌটো আমি 350, 360, 70 এনেকৈ বেছি আছোঁ। 2 কিলো ওপৰৰ ৰৌটো, আৰু তলৰ ৰৌটো 320, 10 এনেকৈ বেছি আছোঁ। আৰু চিলভাৰ বিকেটটো 250। ধন্যবাদ আপোনাক। টিহুৰ দুখন বজাৰ মই দেখুৱাম, ৰেলৱে ষ্টেচন আৰু ডেইলি বজাৰৰ। আপোনালোকৰ শেষলৈ চাব। প্ৰথমে মই চব্জি বজাৰখিনি দেখুৱাইছোঁ, তাৰপিছত আপোনাৰ মাছ মাংস দেখুৱাম। অধিক মাছ মাংস আপোনাৰ ওলাইছে বুলি মই শুনিছোঁ, ময়ো চাম, আপোনালোকে চাওক, আৰু মোৰ ল'ৰা বিতুমনো দেখুৱাম মই। ডাঙৰ বৰালি, এইটো ডাঙৰটোত 5 কেজি আছে আপোনাৰ। এখেতসকলে আপোনাৰ 5 কেজি ওজনৰ বৰলিটো 800 টকা কেজি কৈছে। আৰু এইটো ডাঙৰ চিতল, চিতলতো আপোনাৰ 800 টকা কেজি কৈছে, খুব ডাঙৰ চিতল। বৰালিও ডাঙৰ। ভোকা 400। আমাক নদী নেদ ৰাইজক কম যি ধুনীয়া। আৰু কি দাম হে? এইটো 1000 টকা কৈছে এখেতসকলে এইখন বজাৰত। এইটো কি দাম? আৰু এইটো 800 টকা কৈছে, সৰু। আৰু বৰালি, সৰু বৰালি এইটো 500 টকা কৈছে। এইটো কেজি 500 এনেকুৱা আছে। এইটো ভোকা 700 টকা কেজি কৈছে, মোটামুটি 6-7 কেজিমান আছে। বৰালি 800 টকা কৈছে। 10 কেজিমান আছে ডাঙৰটো।
এইখন বজাৰত বহুত ওলাইছে মাছ। এইটো ডাঙৰ বিকেট আপোনাৰ 10 কেজিৰ ওপৰত আছে। কি দাম বিকেট? এইটো 400 টকা কৈছে ডাঙৰ বিকেটটোত। এই এটা ডাঙৰ বিকেট হয়, বহুত ডাঙৰ বিকেট হয়। কিমান আছে মই সুধি আপোনালোক কৈ আছোঁ। 14 কেজি। বিভিন্ন ধৰণৰ মাছ আছে এইখন চটীত, বিভিন্ন ধৰণৰ মাছ আছে এইখন চটীত আপোনাৰ। আমি 500 টাকা ধৰা কৈছে। কি দাম হ'ল? 500 টাকা কিলো। 500 টকা কৈছে। এইটো একদম লোকেল মাছ হয়, এইটো শ'ল মাছ হয়। এইটো ব্ৰইলাৰ মুৰ্গী হয়। ব্ৰইলাৰ কি দাম আজি? 240 টকাকৈ ব্ৰইলাৰ বেচিছে এখেতসকলে। গাহৰি মাংস, এইটো গাহৰি মাংস হয়। আচ্ছা, গাহৰি কি দাম? 300 টকা বেচিছে গাহৰি মাংস এখেতসকলে। এখেতসকলে এই মাছটো শিলঘৰীয়া বুলি কৈছে। আচ্ছা, কি মাছ এইটো? এইটো নদীত থাকে, শিলঘৰীয়া মাছ বুলি কৈছে। কি দাম এইটো? এইটো 850 কৈছে। এইটো নদীত থাকে কৈছে, মই আগতে দেখা নাছিলোঁ। মাছ হয়, শ'ল মাছ। কি দাম হা? 700 টকাকৈ বেচিছে পাঠা। এই ব্ৰইলাৰ মাংস এখেতসকলে এনেকৈ হয়। এইটো হাঁহ কি দাম বেচিছে? এইটো 700 টকা মাংস হ'ব হাঁহৰ। সুন্দৰকৈ এখেতে আলে। এইটো বাজাৰৰ শ্ৰেষ্ঠ আৰি হয়। এই আৰিটোত আপোনাৰ 15 কেজি আছে। খুব ডাঙৰ হয়, খুব ডাঙৰ হয় মাছটো আপোনাৰ। এইটো ডাঙৰ বিকেট হয়। বিকেটটোতো আপোনাৰ 15 কেজি থকা বুলি এখেতসকলে কৈছে। খুব ডাঙৰ বিকেট এইটো। এইটো খুব ডাঙৰ বিকেট হয়। এখেতসকলে কোৱা মতে প্ৰায় 25 কেজিমান আছে, প্ৰায় 25 কেজিমান আছে এইটো বিকেটত। আজিৰ উৰুকাৰ বজাৰৰ একেবাৰে সৰু মাছখিনি আপোনালোকক দেখুৱাম। একেবাৰে সৰু মাছ হয় উৰুকা বজাৰৰ। এখেতসকলে আনিছে। ইয়াতে মোৱা মাছ আছে, খলিহনা আছে, পুঠি মাছ আছে। গতিকে এইখিনি সৰু মাছ বুলি আপোনালোকক দেখালোঁ। অৱশ্যে আমি এইটো মাছ ল'লোঁ, আপোনাৰ 3 কেজি 400 গ্ৰাম আছে। এইটো একদম সতেজ বুলি এইটো লৈছোঁ। আমাৰ লোকেল মানুহে ঘৰত যিটো ফিচাৰী আছে, ফিচাৰীত পোহা হয়, কোনো ৰাসায়নিক সাৰ নিদিয়া মাছ হয়। গতিকে এই মাছটোৱে ল'লোঁ। গতিকে এইটো সতেজ বুলি ল'লোঁ, স্বাস্থ্যৰ কাৰণে এইটো ভাল বুলি মই মানে চিলেকশ্যন কৰি এইটো ল'লোঁ। আৰু মাংসটো পিছে পঠাই দিলোঁ, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে দুখিত মই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব,